আমাৰ জুবিন গাৰ্গ আহি উপস্থিত হৈছে জুবিন গাৰ্গ একেষাৰ ক'ব জুবিন গাৰ্গে এটা কিবা কৰি গাবলৈ কৈছে মই তেনেকৈ কৈ আছে দিগদাৰ হয় ব্ৰহ্মাদি কৰি জীৱ ৰাম 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 মায়া সজ্জাতে আশ্ৰয় ঘুমতি যায় Thank you. ধন্যবাদ জুবিন বিশ্বনাথক লৈ পেলাই নতুন কিবা পৰিকল্পনা আছে নেকি আপোনাৰ জৰিয়তে ইয়াত জেগা আছে বিশ্বনাথখন এটা হাব গোলাপী বৰকে চাই আছিলো তেতিয়া কপালে বসুমতী তই আজি ফাট মেলা বসুমতী পাতালে লুকাব কৃষ্ণ বাঁহীটোত এনেকুৱা কি আছে সৰু বাঁহৰ টুকুৰা এটা লৈ ছটা ফুটাকৈ অলংগ দিন নাই ৰাতি নাই বজাই থাকে গোটেই বকুলে গোপী সোপা পাগল কৰিছে এই বেমাৰী মানুহ এটা খাবলৈ ভাত দিব লাগে এই ক'ত আছে বা এই কাজি মই পালে পিঠি দুফাল কৰিম এতিয়া আছে কতেই বসুমতী ভালে ঘৰলৈ গ'ল এই আছে ক'ত হা আয়ো এইফালে আছ ভালে ঘৰলে গ'ল ভালে ঘৰলে এই বেমাৰী মানুহটোক এই গতি কৰিছ তই হা তই বেমাৰী মানুহটো এই গতি কৰিছ এইফালে ওলাই ভালে ওলাই তোক মই এয়া কৰিবলৈ বিয়া পাতিছিলো তোক মই বিয়া পাতিছো মই নিজে মানুহতে খোল বজাওঁ মই বিয়া পাতিবলৈ ছোৱালী বিচাৰি পোৱা নাছিলো তেতিয়া এই দুপি সোপা গৈছিল নে সেইবাৰ গৈছিল কাণাৰ বাঁহী দিয়ে মানুহবিলাক কিয় পাগল হৈছে মোক এইটো কচোন কাণাই এনেকুৱা কি বজায় হা মই বাৰু আহিছো কাণাৰ বাঁহীৰ মাজত আপুনি কিয় আহিলে গোপীসকলক লগ পাবলৈ বাপেকে মোক বন্ধকত থৈছিলে এজনী ছোৱালী নহয় দুজনী জেগালৈ আছে এই বাপেকে কৈছে খুৱাব নোৱাৰা হাতীখনত খায় সেইকাৰণে মোক বন্ধকত ক'লে বন্ধক খুলিব নোৱাৰিলে তাক মই বিয়া পাতিলো ভালৰ কথাটো কৈছো তাই একটো দেখিলে মই মোৰ সংসাৰখন আগবাঢ়িব কিন্তু পিছতে গম পাওঁ মই খোৱা খাই আছে ভাল খবৰটো কেতিয়া দিবি ভাল খবৰটো কেতিয়া দিবি
ঘৰলে তই ঘৰলে তই বল ঘৰলে ইয়াত কানাই কি কৰিব কানাই যে ইমান সোপাকে গোটাই গোটাই লৈছে